আমি এই মুহূৰ্তত উপস্থিত আছোঁ 1 নং ভাণ্ডাৰাৰ আৰু বিশেষকৈ আমাৰ যিটো আই নদী আছে, আই নদীৰ ঠিক কাষতে এটা মাথাউৰি আছে যিটো জামদহাৰ লগত সংযোগ কৰিছিলে। এই মাথাউৰিটো ছিঙি গৈছিলে। এতিয়া ইতিমধ্যে প্ৰায় শ পৰিয়াল এই আমাৰ 1 নং ভাণ্ডাৰাত প্ৰায় 1.5 মাহ কাল পানীৰ লগত যুদ্ধ কৰি আজি তেওঁলোকে পৰাজিত হৈছে। আজি সম্পূৰ্ণভাৱে পৰাজিত হৈ তেওঁলোকৰ ল'ৰা ছোৱালী তেওঁলোকৰ পশুধন লৈ এই অখ স্থানত তেওঁলোকে নিজৰ নতুন সংগ্ৰাম, নতুন জীৱন যাপন কৰিবৰ কাৰণে, নতুনকৈ তেওঁলোকে এটা জীয়াই থাকিবৰ কাৰণে এনেকুৱা ধৰণে তেওঁলোকে ঘৰ বনাই, ঘৰ সাজি তেওঁলোকে নিজৰ ল'ৰা ছোৱালীক লৈ এই ঠাই তাতে আশ্ৰয় ল'ব। কিন্তু এই মুহূৰ্তত এই মানুহখিনিৰ পৰা আমি এটা কথাই অভিযোগ পাইছোঁ যে এতিয়ালৈকে চৰকাৰীভাৱে তেওঁলোকৰ এই যাতায়াত সম্পূৰ্ণভাৱে ব্যাহত হৈছে। কাৰণ এওঁলোকে ভাণ্ডাৰালৈকে যাব নোৱাৰে, এওঁলোকে আমাৰ বঙাইগাঁওলৈকে যাতায়াত কৰা সম্ভৱ নহয়। যিকোনো মুহূৰ্তত ৰাতি কোনো বিপদ হ'লে তেওঁলোকৰ হাতত কোনো ধৰণৰ কেৱল কলৰ ভূৰৰ বাদে তেওঁলোকৰ হাতত কোনো ধৰণৰ নাও নাই। গতিকে এই মুহূৰ্তত চৰকাৰৰ ফালৰ পৰা তেওঁলোকক নাৱৰ যোগান ধৰিব লাগে। আৰু এই মুহূৰ্তত তেওঁলোকে কোৱা হৈছে যে যিহেতু তেওঁলোকে ইমান দিনে পানীৰ লগত সহৱস্থান কৰি, পানীৰ লগত যুদ্ধ কৰি জীয়াই আছিল, আজি যিহেতু তেওঁলোকে পৰাজিত হৈ নতুন জীৱন জীয়াই থাকিবৰ কাৰণে মানে তেওঁলোকে ল'ৰা ছোৱালীলৈ যিহেতু মথাউৰিৰ ওপৰত আহি বাসস্থান কৰিছে, এই মুহূৰ্তত তেওঁলোকক যিমানখিনি তিৰপলৰ যোগান ধৰিব লাগিছিল, কাৰণ এটা পৰিয়ালত প্ৰায় 10-12জনকৈ মানুহ আছে, তেওঁলোকৰ পশুধন আছে, তেনে এক মুহূৰ্তত যিখিনি তিৰপলৰ প্ৰয়োজন আছিল, বিশুদ্ধ খোৱা পানীৰ প্ৰয়োজন হ'ব এই মুহূৰ্তত ইয়াত, এইখিনি কিন্তু এতিয়ালৈকে চৰকাৰী ফালৰ পৰা কৰা হোৱা নাই। গতিকে মই জিলা প্ৰশাসনক আহ্বান জনাম যে জিলা প্ৰশাসনে এই মানুহখিনি আজি 1 মাহে নিজাববীয়াকৈ পানীৰ লগত যুদ্ধ কৰি আজি পৰাজিত হৈছে, সেই মানুহখিনি যাতে তিৰপলৰ অভাৱত, খোৱা পানীৰ অভাৱত, খাদ্যৰ অভাৱত বা নাৱৰ অভাৱত যাতে তেওঁলোকে মৃত্যুৰ মুখলৈ গতি কৰিব নালাগে, তাৰ কাৰণে বঙাইগাঁও জিলা প্ৰশাসনে ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে আমি আহ্বান জনাইছোঁ।